নমস্কাৰ। এখন নাটকৰ আলোচনী নাম নাট্যচিন্তন। নাট্যচিন্তন আলোচনীখনৰ মুখ্য সম্পাদক আৰু প্ৰকাশক মই মিণ্টু শইকীয়াই আপোনালোকক জনাইছোঁ সুস্বাগতম। সৰ্বপ্ৰথমে উল্লেখ কৰিব বিচাৰিছোঁ যে নাট্যচিন্তন আলোচনীখন যদিও যোৱা 2012 চনৰ অক্টোবৰ মাহৰ পৰা নিয়মীয়াকৈ প্ৰকাশ হৈ আছিল, তথাপি বিশেষ এৰাব নোৱাৰা কেতবোৰ অসুবিধাৰ বাবে যোৱা 2018 চনৰ নৱেম্বৰ মাহৰ পৰা যোৱা আগষ্ট মাহলৈকে আলোচনীখনৰ প্ৰকাশ সম্পূৰ্ণ 9 মাহ বন্ধ আছিল। আশাপ্ৰদ কথাটো হ'ল এই যে আলোচনীখনৰ পুনৰ প্ৰকাশ হৈছে আৰু আলোচনীখন অচিৰেই গৈ আপোনালোকৰ হাতত পৰিবগৈ। আমি ইতিমধ্যে সদাশয় পাঠক পঢ়ুৱৈসকলৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ আৰু উল্লেখ কৰিছিলোঁ যে আলোচনীখন অচিৰেই আপোনালোকৰ হাতত পৰিবগৈ, পুনৰ প্ৰকাশ হ'ব। সঁচাকৈ আলোচনীখন এই মাহ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ প্ৰকাশ হৈছে আৰু আলোচনীখন ইতিমধ্যে সন্মানীয় বছেৰেকীয়া গ্ৰাহকসকলৰ হাতত পোৱাকৈ আমি প্ৰেৰণৰ ব্যৱস্থা কৰি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। উল্লেখ কৰিব বিচাৰিছোঁ পুনৰ যে অসমৰ নাটকৰ ক্ষেত্ৰখনক যাতে প্ৰতিনিধিত্ব কৰিব পৰা এখন আলোচনী নাট্যচিন্তন হয়, তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতৰ সময়তো কৰি যাম। আপোনালোকৰ সহযোগিতা দিহা পৰামৰ্শ এই ক্ষেত্ৰত একান্তই কাম্য। আমি ইতিমধ্যে আলোচনীখনক লৈ কেতবোৰ পৰিকল্পনা হাতত লৈছোঁ যাতে আলোচনীখন দীৰ্ঘম্যাদী হৈ প্ৰকাশ হৈ থাকে আৰু আপোনালোকৰ হাতত গৈ পৰেগৈ। আলোচনীখনৰ এগৰাকী নিয়মীয়া পঢ়ুৱৈ যাতে আপোনালোক হৈ থাকেগৈ, তাৰ বাবে আমি কেতবোৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এটা কাৰ্যালয় আমি মুকলি কৰিছোঁ নাট্যচিন্তনৰ। সেই কাৰ্যালয়টো কিয় অংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাম দিনৰ পোহৰত। এইখিনিতে আৰু এটা কথা আপোনালোকক অৱগত কৰাওঁ, যিখন সম্পাদনা সমিতি আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ, সম্পাদনা সমিতিৰ মুখ্য উপদেষ্টা অৰ্থাৎ নাট্যচিন্তন আলোচনীখনৰ মুখ্য উপদেষ্টা বিশিষ্ট নাট্যকাৰ নাট পৰিচালক শ্ৰদ্ধা ৰফিকুল হুছেইন দেৱ আছে। লগতে উপদেষ্টা হিচাপে মানিক চন্দ্ৰ সোণোৱাল আৰু ভৱ পূজাৰী ছাৰ আছে। মুখ্য সম্পাদকৰ দায়িত্ব মই নিজে গ্ৰহণ কৰিছোঁ। সহযোগী সম্পাদক হিচাপে আলোচনীখনত আছে বিদ্যুৎ দত্ত, লগতে সহযোগী হিচাপে আছে ত্ৰৈলোক্য কুমাৰ নাথ আৰু পংকজ কলিতা। আমি এই মুহূৰ্তত আপোনালোকক নাট্যচিন্তনৰ কাৰ্যালয়টো, য'ত নাট্যচিন্তনসমূহ আমি সংৰক্ষণ কৰি ৰাখিবলৈ যত্ন কৰিম, পৰৱৰ্তী সময়ত বৰ্তমানো ৰাখিছোঁ, য'ৰ পৰা আলোচনীখনৰ প্ৰকাশ হয়, কাম কাজ হয় আৰু আপোনালোকৰ হাতলৈ যায়, তাৰ কিয়দংশ আপোনালোকক এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ। পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ, নাট্যচিন্তন আলোচনীখনৰ সন্মানীয় পঢ়ুৱৈ আপোনালোক যাতে হয়, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। আপোনালোকে যদি আলোচনীখন পঢ়িব খোজে, আলোচনীখনৰ নিয়মীয়া গ্ৰাহক হ'ব খোজে, তেনেহ'লে 7002703453 নম্বৰত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আৰু আলোচনীখনৰ পঢ়ুৱৈ হ'ব পাৰে। এয়া আমি দেখুৱাইছোঁ নাট্যচিন্তন আলোচনীখন, য'ত আমি সংৰক্ষণ কৰি ৰাখিছোঁ, মূল কাৰ্যালয়ৰ একাংশ। আপোনালোকে মন কৰিব, আলোচনীখন য'ত আমি থিয় কৰি থৈছোঁ তাৰ পৰা বাহিৰৰ কিছু দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাব। এয়া আবেলিৰ বতৰ, আবেলিৰ এটা পৰিৱেশ, সুন্দৰ পৰিৱেশত নাট্যচিন্তনৰ পাঠসমূহ জিলিকি আছে। নাট্যচিন্তনসমূহ আমি এনেকৈ ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ, ইয়াত সংৰক্ষণ কৰি ৰাখি পৰৱৰ্তী সময়ত কেতিয়াবা আপোনালোক আহিব এই অফিচলৈ, আমি আপোনালোকক এই কাৰ্যালয়ত যদি পাওঁ কেতিয়াবা, নিশ্চয় ভাল লাগিব। কিছু দৃশ্যাংশ ইয়াৰ আৰু ইয়াৰ নেপথ্যত আৰু কিছু অংশ আছে যিখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাম, য'ত নাট্যচিন্তনৰ কাম কাজসমূহ হয়, য'ৰ পৰা লেআউট হয়, য'ত প্ৰিণ্ট হয়, গোটেই কাম কাজখিনি কেনেকৈ আমি কৰোঁ আমি দেখুৱাবলৈ যত্ন কৰিম। মুঠৰ ওপৰত আশা কৰিছোঁ নাট্যচিন্তন আলোচনীখনৰ আপোনালোক যাতে পঢ়ুৱৈ হয়, নাট্যচিন্তন আলোচনীখনক এগৰাকী পঢ়ুৱৈ হিচাপে আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰক। আমি আমাৰ দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আলোচনীখন অসমৰ নাটকৰ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰিব পৰা এখন আলোচনী হওক। অসমৰ নাটকৰ ক্ষেত্ৰখনত জড়িত হৈ থকা প্ৰতিগৰাকী নাট্য ব্যক্তিত্বই, নাটকৰ শিল্পীয়ে, নাট্যকাৰে, নাটকৰ পৰিচালকে, অভিনেতা অভিনেত্ৰী আৰু সমান্তৰালভাৱে নাটক ভালপোৱা সকলো ব্যক্তিয়ে যাতে আলোচনীখনক আদৰি লয়, আমি আশা কৰিছোঁ। আমি অনুৰোধ কৰিছোঁ। আলোচনীখনৰ দাম 25 টকা। আপোনালোকে আলোচনীখন পঢ়ক। আলোচনীখন জীয়াই ৰখাৰ দায়িত্ব সমান্তৰালভাৱে আমাৰো আপোনালোকৰো। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু নাট্যচিন্তনৰ প্ৰতি যাতে আপোনালোকৰ আস্থা, বিশ্বাস, মৰম, চেনেহ অটুট থাকে, তাকে কামনা কৰিছোঁ। ধন্যবাদ।